ছাত্ৰ-ছাত্ৰীসকল আজি আমি দুটা চলকৰ ৰৈখিক সমীকৰণৰ চেপ্টাৰটোৰ অনুসৰণি 3.4 কেইটামান অংক কৰিম। তোমালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। তেতিয়াহ'লে আমি আজি অনুসৰণি 3.4 ৰ 1 নম্বৰ অংকটো কৰোঁ। যে ইয়াৰ 1 নম্বৰত কৈছে যে তলৰ ৰৈখিক সমীকৰণযোৰ অপনয়ন পদ্ধতিৰে আৰু প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা। ইয়াত যে অপনয়ন পদ্ধতি আৰু প্ৰতিস্থাপন পদ্ধতিৰ কথা কোৱা হৈছে যে অপনয়ন পদ্ধতিটো বাৰু কেনেকৈ কৰিব লাগে আৰু প্ৰতিস্থাপন পদ্ধতিটো আগৰ চেপ্টাৰটোত তোমালোকে নিশ্চয় শিকি আহিছা। আজি আমি দুয়োটাই পদ্ধতি কৰিম, অপনয়নো কৰিম আৰু প্ৰতিস্থাপনো কৰিম। প্ৰথমে আমি অপনয়ন পদ্ধতিটো আৰম্ভ কৰিম, তাৰ পিছত আমি প্ৰতিস্থাপন পদ্ধতিৰে আমি শেষ কৰিম অংকটো। ছাত্ৰ-ছাত্ৰীসকল আমি প্ৰথমে অপনয়ন পদ্ধতিটো কৰিম। অপনয়ন পদ্ধতিটোৰ কাৰণে আমি ইয়াত দুটা সমীকৰণ লিখিছোঁ। এই সমীকৰণ দুটা প্ৰথমে আমি কি কৰিম যে সমীকৰণ নামাকৰণ দিম যে x + y = 5। এইটোক এটা নামাকৰণ দিলোঁ যে 1 নং সমীকৰণ। পিছত যেটো আছে হেতু আমি লিখিম যে 2x - 3y = 4। এটোক আমি যে 2 নম্বৰ সমীকৰণ ৰূপে নামাকৰণ দিলোঁ। এতিয়া আমি কি কৰিম যে ইয়াত থকা যিকোনো এটা চলক প্ৰথমে আমি কি কৰিম যিকোনো এটা চলক x বা y এই দুটাৰ পৰা এটাক আমি কি কৰিম যে সহগবোৰ x বা y ৰ সহগবোৰ সাংখ্যিকভাৱে আমি সমান বনাবলৈ চেষ্টা কৰিম। যে সমান বনাই পেলাই পিছতহে আমি অপনয়ন কৰিব পাৰিম। যে সমান কেনেকৈ বনাম যে আমি 1 নম্বৰৰ সমীকৰণৰ x ৰ সহগ নাইবা y ৰ সহগ আমি কি কৰিম 2 নম্বৰ সমীকৰণটোত পূৰণ কৰি দিম। নাইবা তুমি এটো কৰিব পাৰিবা যে y ৰ সহগটো আমি 2 নম্বৰত বা x ৰ সহগটো 2 নম্বৰত আমি পূৰণ কৰিলোঁ। পিছত আকৌ আমি কি কৰিম যে 2 নম্বৰ সমীকৰণত থকা x ৰ সহগ নাইবা y ৰ সহগটো আমি কি কৰিম 1 নম্বৰত পূৰণ কৰি দিম। এটা কথা মনত ৰাখিবা, যদি আমি 1 নম্বৰৰ x ৰ সহগটো যদি আমি 2 নম্বৰত পূৰণ কৰোঁ তেতিয়াহ'লে 2 নম্বৰৰ x ৰ সহগটোই আমাৰ 1ত পূৰণ কৰিব লাগিব। ঠিক আছে, তেতিয়াহ'লে আমি প্ৰথমে কি কৰিম যে 1 নম্বৰ সমীকৰণটোৰ লগত আমি কি 2 নম্বৰৰ x ৰ সহগটো পূৰণ কৰি দিম। যে সমীকৰণ যে 1ৰ লগত আমি কি কৰিম 2টো পূৰণ কৰিম, মানে x ৰ সহগটো আমি কি কৰিম পূৰণ কৰিম। পূৰণ কৰিলে চোৱা কি হ'ব যে ইয়াত হ'ব কি চোৱা যে 2 যদি আমি এইটো সমীকৰণৰ লগত পূৰণ কৰোঁ তেতিয়াহ'লে হ'ব যে 2 ৰ লগত x পূৰণ কৰিলে কি হ'ব 2x প্লাছ আকৌ 2 ৰ লগত y পূৰণ কৰিলে 2y = 5 ৰ লগত 2 পূৰণ কৰিলে 10। এতিয়া আমি এইটো এটা নাম দিম যে 3 নং সমীকৰণ। ঠিক আছে, তাৰপিছত সমীকৰণ 2টো লোৱা যে সমীকৰণ 2 ৰ লগত তুমি কি কৰিবা যে ইয়াত থকা x ৰ সহগটো পূৰণ কৰিবা। ইয়াত থকা x ৰ সহগটো কিমান 1 টো যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে চোৱা 1 পূৰণ কৰিলে যেটো আছে আমাৰ সেইটোই হ'ব। ইয়াত আছিলে 2x - 3y = 4। এইটো আমি কি কৰিম সমীকৰণ নম্বৰ 4 দি দিম। এতিয়া তোমালোকে কি কৰিবা এই দুটা সমীকৰণক বিয়োগ কৰিবা। বিয়োগ কৰিলে আমাৰ এটা চলক নাইকিয়া হৈ যাব আৰু এইটো কৰাই অপনয়ন পদ্ধতিৰ মেইন কাম যে আমি প্ৰথমে কি কৰিম বিয়োগ কৰিম। বিয়োগ কৰিলে চোৱা এইটো কি চিন আছিলে প্লাছটো কি হৈ যাব মাইনাছ হৈ যাব আৰু চোৱা এইটো মাইনাছটো কি হ'ব প্লাছ হৈ যাব আৰু এই প্লাছটো কি হ'ব মাইনাছ হৈ যাব। এতিয়া চোৱা এটা প্লাছৰ এটা মাইনাছৰ কি হ'ব কেনসেল নাইকিয়া হৈ যাব আৰু চোৱা ইয়াত প্লাছ এইটো কি হ'ল প্লাছ। তেতিয়া দুটা যদি আমি যোগ কৰি দিওঁ কি হ'ব 5y হ'ব = চোৱা এইটো মাইনাছৰ হৈ গ'ল আৰু ওপৰতো প্লাছৰ। যে 10ৰ পৰা আমি যদি 4 বিয়োগ কৰোঁ তেতিয়াহ'লে ইয়াত থাকিব কিমান 6 থাকিব। আমাৰ লাগিব y ৰ মানটো, তেতিয়াহ'লে ইয়াত চোৱা ইনটু আছে, আমি যদি ইয়াত y টো ৰাখি দিওঁ 5টো কি হ'ব এইটোৰ তলত যাব, মানে ইয়াত পূৰণ আছে সেইফালে নিলে কি হ'ব হৰণ হ'ব আৰু ওপৰত আছে কিমান 6। এতিয়া আমি y ৰ মানটো পালোঁ।
এতিয়া আমি কি কৰিম y মানটো 1 2 3 4 যিকোনো সমীকৰণত তোমালোকে বহুৱাই দিব পাৰিবা এতিয়া আমি কি কৰিম এটাকে y মান 1 নং সমীকৰণত বহুৱাই দিম যে 1 নং যে সমীকৰণত বহুৱাই পাও সো 1 নম্বৰ সমীকৰণটো কি আছে যে x plus y equal to 5 আমি ইয়াত লিখিম প্ৰথমে যে x plus y equal to 5 ইয়াত লিখিলো এতিয়া সো ইয়াত আমি কাৰ মান পাইছিলো y ৰ মান তেল y ৰ ঠাইত আমি বহুৱাই দিম যে x plus y y মানে আমি কিমান পালো 6/5 পালো equal to 5 এতিয়া আমি x টো ইয়াত ৰাখি দিম আৰু 6/5 টো আমি ইকুৱেলৰ হেফালে লৈ যাম যে 5 এটো প্লাস আছে হেফালে নিলে কি হ'ব -6/5 হ'ব এতিয়া আমি ইয়াত এলসিএম লম যে x ইকুৱেল টু ইয়াত চোৱা যদি আমি এলসিএম লওঁ 1 আৰু 5 ৰ এলসিএম কিমান হ'ব 5 আৰু 1 ৰ এলসিএম হ'ব 5 তে 5 পাছত 5 বাৰ যাব 5 5 ৰ লগত পূৰণ কৰিলে 25 হ'ব সো পিছত আছে কি মাইনাস এতিয়া আমি কি কৰিম যে 5 পাছত কিমান বাৰ যায় একবাৰ 1 আকৌ যদি আমি 6 ৰ লগত পূৰণ কৰো তেতিয়া হলে কিমান হ'ব 6 হ'ব হৈছে এতিয়া চোৱাচোন যে আমি যদি বিয়োগ কৰো 25 ৰ পৰা 6 বিয়োগ কৰিলে কিমান হ'ব 19 ডিভাইডেড বাই 5 আছে আমি সমাধানটো পালো যে এ অপৰেন্ট পদ্ধতিৰে আমি সমাধান পালো যে নিৰ্ণয় সমাধানটো আমি পালো যে x ইকুৱেল টু 19/5 আৰু এটা পালো যে y ইকুৱেল টু কিমান পালো 6/5 এটো আমি কি কৰিলো অপনয়ন পদ্ধতিৰে আমি সমাধান কৰিলো এটো যদি আকৌ আমি প্ৰতিস্থাপন পদ্ধতিৰে আমি সমাধান কৰো তেতিয়া হলে আমি কি কৰিব লাগিব প্ৰতিস্থাপন পদ্ধতিত আমি এটো যদি সমাধান কৰো তেতিয়া হলে আমাৰ ইয়াত 1 আৰু 2 নম্বৰ যেটো সমীকৰণ আছে ইয়াৰ পৰা আমাৰ প্ৰথমে 2 নম্বৰ সমীকৰণটো টানি নিব লাগিব যে আমি এতিয়া আমি কি কৰিম প্ৰতিস্থাপন পদ্ধতি কৰিম স্থাপন পদ্ধতিৰে আমি সমাধান কৰিম সমাধান কৰিবলৈ হলে আমি ইয়াত দুটা সমীকৰণ কি পাইছিলো যে x + y = 5 এটো আছিল 1 নম্বৰ পিছত আছিল যে 2x - 3y = 4 এটো আছিল 2 নম্বৰ সমীকৰণ প্ৰথমে আমি কি কৰিম ইয়াৰ পৰা 2 নম্বৰ সমীকৰণটো টানি আনিম যে সমীকৰণ 2 ৰ পৰা আমি 2 ৰ পৰা কি কৰিম যে x বা y যিকোনো এটা মান আমি সেপাৰেট কৰিম মানে এক্সট্ৰা কৰিম সো যে twice x - 3y = 4 ইয়াত আছে আমি ইয়াৰ পৰা x টো যদি আমি ইয়াত ৰাখি দিও যে twice x টো আমি ইয়াত ৰাখি দিলো 3y টো কি হ'ব হেফালে যাব হেফালে গলে কি হ'ব সো যে 4 এইটো আছে মাইনাস আর হেফালে নিলে প্লাস আর 3y হ'ব ঠিক আছে ইয়াৰ পৰা আমি কি কৰিম মাত্ৰ x ৰ মান x টো হে আমি ইয়াত ৰাখিম x টো ৰাখিলে সো ইয়াত পূৰণ হেফালে নিলে কি হ'ব হৰণ তেতিয়া হলে 2 টো ক'ত যাব তলত যাব আৰু ওপৰত থাকিব কি 4 - 3y এটো আমি কি কৰিম সমীকৰণ এটা দি দিম এটো সমীকৰণ নম্বৰ ইয়াত আমি কি কৰিছিলো 3 4 দিছিলো তেতিয়া হলে আমি এটো সমীকৰণ নম্বৰ 5 দিম ঠিক আছে 5 নম্বৰ আমি সমীকৰণ দিলো এতিয়া যে এই x ৰ মানটো আমি কি কৰিম 1 নম্বৰ সমীকৰণত বহুৱাই দিম সো আমি ইয়াত 2 নম্বৰ সমীকৰণটো আনিলো তেতিয়া হলে আমাৰ 2 নম্বৰ সমীকৰণৰ কাম কি হৈ গল হে হৈ গল এতিয়া আমি কি কৰিম 5 নম্বৰ সমীকৰণটো আমি 1 নম্বৰ সমীকৰণত বহুৱাই দিম এতিয়া লিখিম যে এতেকে x ৰ মান আমি 1 নং সমীকৰণত বহুৱাই দিম 1 নং যে সমীকৰণত বহুৱাই পাও এতিয়া চোৱা 1 নম্বৰ সমীকৰণটো কি আছিল
x plus y equal to 5 ইয়াত আমি কি কৰিম x ৰ ঠাইত x ৰ মানটো আমি বহুৱাই দিম x ৰ মানটো চোৱা কিমান আছে যে 4 minus 3y divided by 2 যে 4 minus 3y divided by 2 এটো আছে x ৰ মান পিছত আছে plus y y টো আমি ইয়াত বহুৱাই দিম equal to 5 এতিয়া চোৱা এটোৰ তলত কিমান 1 আমি যদি এলসিএম লও কি হ'ব চোৱা যে 1 আৰু 2 এর এলসিএম কিমান হ'ব 2 হ'ব 2 লিখিলো যে 2 2ত কিমান বাৰ যাব এক বাৰ যাব একবাৰ গলে একৰ লগত এটো পূৰণ কৰিলে কি হ'ব যেটো আছে এটাই হ'ব যে 4 minus 3y পিছত চোৱা প্লাস আছে প্লাস টু দিয়া যে 1 2ত 2 বাৰ যাব 2 এর লগত y পূৰণ কৰিলে টুৱাইস y হ'ব ইকুৱেল টু চোৱা যে ইয়াত কিমান আছে 5 আছে 5 টো ইয়াত ৰাখিলো এতিয়া তোমালোকে এটা কাম কৰা implies so তলত 2 ওপৰত যদি আমি প্লাস মাইনাস কৰো তেতিয়া হলে কি হ'ব সো ইয়াত হৈ যাব মাইনাস y হ'ব টা বস্তু ভুল হৈছে তোমালোকে চোৱা ইয়াত মাইনাস 2 নহব প্লাস এ হ'ব প্লাস হলে তেতিয়া হলে আমাৰ ইয়াত কি হ'ব প্লাস হ'ব প্লাস হলে ইয়াত কি হ'ব প্লাস প্লাস হলে এতিয়া চোৱাচোন কিমান হ'ব ইয়াত 5y হ'ব 5y divided by 4 আৰু ইয়াত আছিল প্লাস 4 equal to 5 এতিয়া আমি কি কৰিম ক্রস পূৰণ কৰি দিম বা বজ্ৰ পূৰণ বুলি কোৱা হয় এটো আমি ক্রস পূৰণ কৰি দিম যে 5y plus 4 equal to এটো লগত এটো পূৰণ কৰিলে কিমান হ'ব 10 হ'ব সো এতিয়া আমি কি কৰিম যে 5y এই 4 টো আমি হেফালে লৈ যাম যে 10 to হেফালে নিলে কি হ'ব -4 হ'ব যে 5y equal to কি হ'ব 6 এরপর আমি y2 রাখিম 5 টি কি হবে হরণ হবে মানে তলত যাব উপৰত 6 হবে আমি একটা মান পাৰো যে y এর মানটো পালো এতিয়া আমাৰ লাগিব কার মান x এর মান এতিয়া আমি কি কৰিম যে y এর মানটো আমি 5 নম্বৰ সমীকৰণত বহুৱাই দিম সো তেতিয়া আমাৰ কার মান ওলাব x এর মান ওলাব এতিয়া এতেকে যে y এর মানটো আমি 5 নং যে সমীকৰণত বহুৱাই পাও আচ্ছা 5 নম্বৰ সমীকৰণটো আছিল কি যে x equal to 4 plus 3y divided by 2 so the 4 plus 3 into y মানে কি মানে আছিল 6/5 divided by 2 এতিয়া আমি এইখানে কি কৰিম প্লাস মাইনাস ইনটু কৰি দিম সো আমি এইখানে আমি ইয়াত লিখি আছো যে x ইকুৱেল টু সো ওপৰত আছিল 4 মই ইয়াত 4 টো লিখিলো প্লাস পিছত সো এইখানে যদি আমি পূৰণ কৰো যে 3 এর লগত 6 পূৰণ কৰিলে কিমান হ'ব 18 divided by 5 divided by এটা আছিল 2 এতিয়া আমি ওপৰত কি কৰিম এলসিএম ললে কি হ'ব সো দা 5 আৰু 1 এর এলসিএম কিমান হ'ব 5 হ'ব এতিয়া সো এক পাছত যাব 5 বার 5 4 গুণ 20 পিছত আছে প্লাস 5 যাব একবার 1 18 লগত পূৰণ কৰিলে 18 হ'ব ডিভাইডেড বাই 2 সো এই দুটা যোগ কৰিলে কিমান হ'ব 38 ডিভাইডেড বাই 5 তলত 2 এতিয়া আমি ভগ্নাংশটো উপৰৰ ভগ্নাংশটো আৰু তলৰ ভগ্নাংশটো আমি কি কৰিম পূৰণ কৰিম that 38 divided by 5 লিখিলো ইনটু এতিয়া যদি আমি এই হৰণটোক যদি আমি পূৰণলৈ পৰিৱৰ্তন কৰো তেতিয়া হলে কি হৈ যায় দেখো এটা 1 আছে এটো কি হ'ব উলটি যাব উপৰত 1 যাব তলত 2 আহি যাব তেতিয়া হলে এই 2 38 কিমান বাৰ 19 বাৰ যাব তেতিয়া হলে আমি x এর মানটো কিমান পালো চোৱা যে 19 divided by 5 পালো হলো নাই এটাকে সমাধানটো কিমান পালো যে সমাধানটো পালো x equal to 19/5 আৰু y equal to কিমান পালো যে 6/5 এই দুটা পালো এতিয়া চোৱাচোন তোমালোকে যে অপনয়ন পদ্ধতিত যেটো মান ওলাইছে হেতু প্ৰতিস্থাপন পদ্ধতিটো
এই সেম একে মানটোৱে ওলালে তেতিয়াহ'লে তোমালোকে নিজে বাকীখিনি ট্ৰাই কৰিবা আৰু যদি নোৱাৰা তেতিয়াহ'লে মই কৰি দিম তোমালোকৰ যদি কিবা অসুবিধা হৈ থাকে তেতিয়াহ'লে মোৰ কমেণ্ট বক্সত জনাই দিবা মোৰ কিতাপটো পুৰণা কিতাপ তোমালোকে নতুন কিতাপটোত চাবা আৰু কেইটামান অংক ইয়াত দিয়া আছে তোমালোকে গোটেইখিনি অংক কৰিবলৈ চেষ্টা কৰিবা একৰ যদি কিবা অসুবিধা হয় তেতিয়াহ'লে মোৰ কমেণ্টত জনাই দিবা যে কোনটো তোমালোকে নোৱাৰা মই সেইটো ভিডিঅ' আপলোড এটা কৰি দিম তাৰ পিছৰ ভিডিঅ'টো হ'ব 2 নম্বৰৰ পৰা হ'ব 2 নম্বৰৰ ইয়াত 5টা অংক দিয়া আছে তোমালোকে ইয়াৰ পৰা চাব পাৰিবা 5টা তাৰ পিছৰ ভিডিঅ'টোত তোমালোকে 5টা অংক পাবা আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে থকা বেল আইকনটো টিপি দিবা যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে তোমালোকৰ ওচৰলৈ ন'টিফিকেশ্যনটো যায়